10 কোটিমান টকা কুঁহিয়া ইনকম হয় আমাৰ ভকত চাপৰিত। নমস্কাৰ, সকলোলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 2021 বৰ্ষৰ প্ৰথমটো অনুষ্ঠান আমি আজি আগবঢ়াব বিচাৰিছোঁ। অনুষ্ঠানৰ মাজত কিবা ভুল ভ্ৰান্তি হ'লে আপোনালোকে আঙুলিয়াই দেখুৱাই দিব বুলি আশা ৰাখিলোঁ। আমি 2021 বৰ্ষৰ প্ৰথমটো অনুষ্ঠান আগবঢ়াব বিচাৰিছোঁ মাজুলীৰ বিখ্যাত ভকত চাপৰিৰ গুড় উৎপাদন সম্পৰ্কে কিছু সংক্ষিপ্ত ৰূপত আমি প্ৰতিবেদন এতিয়া আগবঢ়াম। বলক আজিৰ প্ৰথম অনুষ্ঠানটিলৈ আগবাঢ়োঁ। ভকত চাপৰি প্ৰকৃতিৰ অনুপম সৃষ্টি, ৰবি শস্যৰ বাবে উপযুক্ত ঠাই। ধান মাহকে আদি কৰি কুঁহিয়াৰৰ গুড় উৎপাদনত বিশেষভাৱে নাম থকা মাজুলীৰ ভকত চাপৰি বছৰি উৎকৃষ্টমানৰ গুড় উৎপাদনেৰে সমগ্ৰ ভকত চাপৰি অঞ্চলটো কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়। 16খন গাঁৱৰে আগুৰি থকা এলেকাটোৰ প্ৰতি ঘৰে 2-4 বিঘাৰ কুঁহিয়াৰ খেতি কৰে। কুঁহিয়াৰ গুড় উৎপাদনে প্ৰতি ঘৰে আৰ্থিক সচ্ছলতা লাভ কৰাত অন্যতম ভূমিকা পালন কৰি আহিছে। আহক আমি শুনো ভকত চাপৰিৰ এজন স্থানীয় কৃষকৰ মুখেৰে তেওঁলোকৰ কুঁহিয়াৰ খেতি আৰু গুড় উৎপাদনৰ বিষয়ে কিছু কথা। আমি কুঁহিয়াৰ কাটি আনিলোঁ, এইটো গুড়ি কাটি পেলালোঁ, তাৰপৰা আকৌ এইটো চাচিলোঁ, চাচি আকৌ আমি থৈ পেলাই আকৌ ঠেলাত ভৰালোঁ, ঠেলাত ভৰাই আমি শাললৈ আনিলোঁ, শালত আমি পেলালোঁ, শালত আকৌ মেচিনত দিলোঁ, মেচিনে নি আকৌ দাবহি তাক ৰ'দালোঁ, সেই দাবহি আকৌ আমি গুড় উলিয়াইছোঁ জুই দি। অন্য খৰি নাই নহয়, সেই খৰিয়েহে হ'ব, বেলেগ খৰি আমি ব্যৱহাৰ নাই। এনেই প্ৰথমতে বাঁহৰ জেং আনি পেলাই 2-1 ভান আমি পেৰি লওঁ, যেতিয়া এই দাবহিটো ওলাই যায় আমাৰ সেইটোৱে হৈ যায়গৈ আৰু শেষলৈকে। আমাৰ এতিয়া আমাৰ গুড় মাজুলীতো যায়, আমাৰ যোৰহাট যায়, বিহপিয়া যায়, বিহপিয়া বেছিকৈ যায় বাৰু, যোৰহাটটো কম যায় যদিও সমানে যায় আৰু চবফালকে, চবৰে বেপাৰী সমানে আহে চবফালৰ পৰাই। চাপৰিত আমাৰ ইয়াত 16খন গাঁও আছে। অঁ হয়, চবেই কৰে, হয়। ভকত চাপৰি আমাৰ এলেকা এটাই 16খন গাঁও আছে। বেছিকৈ ইয়াত অন্যান্য ধান খেতি কৰাৰ উপৰিও মানে আমাৰ ইয়াত গুড়ৰ কামটো বেছি হয়। গুড়ৰ কাৰণে বিখ্যাত হয়, আৰু সৰিয়হ খেতিটো আছে জেগাই জেগাই। পশুপালন কৰে নকৰে? পশুপালন আমাৰ তেনেকৈ কম, আমাৰ ইয়াত নকৰে। আমাৰ গুড় গাই আছে, এনেই প্ৰত্যেক ঘৰে এনেই গাখীৰ খাবৰ কাৰণে কোনোবাই ৰাখিছে 2-4 জনী, তেনেকৈ গৰু ৰাখিবলৈ জেগা নাই নহয়, অকল গোটেই খেতি কৰাই যায় ধৰক, গোটেইটো আমাৰ খেতি মাটিহে, আৰু তাত গৰু চৰিবলৈ জেগা নাই। এই গাখীৰ খাবৰ কাৰণে 2-4 জনী কোনোবাই ৰাখিছে আৰু ঘাঁহ কাটি আনি। আমি কুঁহিয়াৰ চ'ত মাহৰ পৰা এতিয়ালৈকে, এতিয়া ধৰক পুহ মাহত এতিয়া আমি কাটিছোঁ, প্ৰায় 60-70 ভানমান আমাৰ হ'ব। আমাৰ ভকত চাপৰি এলেকাটোত প্ৰায় হয়তো 10 কোটিমান টকা কুঁহিয়া ইনকম হয় আমাৰ ভকত চাপৰিত। ভকত চাপৰি এটা আমাৰ বিৰাট এলেকা, মাজুলী বিখ্যাত ভকত চাপৰি। আমাৰ গুড় পেৰোঁতেনে 1.5 ঘণ্টা লাগে, 1.5 ঘণ্টা লাগে এফেলাইত। ইয়াৰ গুড়ৰ কোৱালিটি 50 টকা কিলো। আমি গুড় আমি 2 বনাওঁ, এবিধ টান হয়, এবিধ অকণমান পনীয়া হয়, বেলেগ থাকিব। ভালটো ভাল আৰু বেয়াটো অকণমান কমি যাব, 2 টকা 4 টকা তেনেকুৱা হয়। প্ৰতি ঘৰ উৎপাদন 50,000, 40,000, 30,000, 20,000, 25,000, কম। বেলেগ শালি কৰে, মাটিমাহ আছে, সৰিয়হ আছে, আলু চালুৰ পৰা ধৰি এভৰিথিং সকলো খেতি কৰা যায় আমাৰ ইয়াত।
কুঁহিয়াৰ খেতিৰ আৰম্ভণিৰ পৰা গুড় উৎপাদনলৈকে ভকত চাপৰিৰ পুৰুষসকলৰ লগতে মহিলাসকলৰো কঠোৰ পৰিশ্ৰম থাকে আৰু তেওঁলোকৰ পৰিশ্ৰমৰ ফলশ্ৰুতিত আমি ভোগালীৰ জলপানৰ বাটিত উৎকৃষ্ট গুড় খাবলৈ সক্ষম হওঁ। কুঁহিয়াৰ খেতিটো কৰিবলৈ গ'লে চব কামেই কৰিব লাগিব, কাটিব লাগিব, পোৱালিবও লাগিব, সময় গতিকে আকৌ কঢ়িয়াবও লাগিব, ঠেলা ঠেলিবও লাগিব, তাৰ মাজতে ধৰকচোন আন কামো কৰিব লাগিব। সব কাম কৰি হ'লে ধৰ চাকৰি বাকৰি নাই এতিয়া কৰি খাবলৈতো লাগিবই, এইবোৰ কামকে হ'লেও চাকৰি বাকৰি হ'লে কৰি খাবলৈ তেতিয়া সিমান কামখিনি কৰিব নাই আৰু এই নোৱাৰোনো কি আৰু কামই আহে, যিকোনো কাম নকৰিলেও নহ'ব আৰু। অসমৰ বিভিন্ন ঠাইৰ লগতে মাজুলীত প্ৰতি বছৰে ব্ৰহ্মপুত্ৰই নতুন নতুন বালিচৰ পাতে চাপৰিৰ সৃষ্টি কৰে। তেনে চাপৰিসমূহত কুঁহিয়াৰ খেতিকে আদি কৰি ৰবি শস্য কৰিব পাৰিলে অৰ্থনৈতিক বিপ্লৱ সূচনা হোৱাৰ সম্ভাৱনাৰ থল আছে।